Hello everyone, welcome back to my YouTube channel Finding Happiness. আজি আহিছোঁ আকৌ এবাৰ দুৰ্গা পূজা দেখাবলৈ আপোনালোকক আৰু আজি দেখাম ৰঙিয়াৰ অঞ্চলত ৰঙিয়াৰ মানে য'ত দুৰ্গা পূজা হৈ আছে গোটেইখিনি মণ্ডপ দেখাম আপোনালোকক ক'ত কেনেকুৱা মানে কিভাৱে দুৰ্গা পূজাৰ আয়োজন চলিছে গোটেইখিনি দেখাম তো ভিডিঅ'টো চাই থাকিব স্কিপ নকৰাকৈ খুব ভাল লাগিব তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো এতিয়া আমি য'ত আছোঁ এইখিনি জাগা হ'ল ৰঙিয়া তিনিআলি তো ৰঙিয়া তিনিআলিৰ যোনটো মণ্ডপ বনাইছে এইটো মণ্ডপ খুব ধুনীয়া এতিয়া ইয়াৰ পৰা যাওঁ অকণমান আগলৈকে পুৰা ভিৰভাৰ এলেকাৰ মাজত স্কুটিখন লৈ যাই থাকোঁ টুকটুক কৰি ব'লা আমি আহি পালোঁ ৰঙিয়া গৰু বজাৰ য'ত বনাইছে পুৰা লাইটেৰে সুন্দৰকৈ কি ধুনীয়া চাওক না পুৰা জিলিক মিলিক কৰি থকা লাইট তো বলক যাই থাকোঁ এই সুন্দৰ লাইটৰ মাজত অকণমান মই নিজকে দেখাই দিলোঁ কেনেকুৱা লগা হৈছে মোক কমেণ্ট কৰি জনাবচোন সেই ধুনীয়া জেগাৰ পৰা ওলাই আহি এতিয়া আহিলোঁ ৰঙিয়া শিৱ মন্দিৰত পূজা চাবলৈ আহিলোঁ গাড়ীখন পাৰ্ক কৰিলোঁ পাৰ্ক কৰি এতিয়া আহি পালোঁ মণ্ডপত চাওক না মানুহ দুনিয়াৰ মানুহ একেবাৰে পূজা বুলি ক'লে যদি দোকানবোৰ নহয় তাত ভাল নালাগে ন তো এবাৰ দোকানবোৰ দেখাই দিওঁ এই ৰনক ঝনক পূজাৰ মাজত এই দোকানবোৰত চবেই বস্তু কিনাত বিজি চাওক আৰু এই পূজা চাওঁতে হঠাৎ লগ পালোঁ মোৰ দুজনী বান্ধৱী কলেজত পঢ়া ইহঁতকো উঠাই দিলোঁ আৰু ভিডিঅ'ত লাইক কৰিব এয়া আহি পাইছোঁ আমি আৰু এটা পূজা মণ্ডপ আমাৰ স্কুলৰ কাষত আস্তে আমাৰ আছে চাই লওঁ ভিডিঅ' যাবা তো মই মোবাইলটো হাতত লৈ লওঁ কথা আছে বহুত বা এইটো এটা পূজা মণ্ডপ আৰু এইটো হ'ল এইবাৰ ৰঙিয়াৰ চবতকৈ ভাল পূজা মণ্ডপ য'ত বনাইছে কেদাৰনাথ যিটো আছে কেদাৰনাথৰ মন্দিৰটো মানে বনাবলৈ চেষ্টা কৰিছে বহুত ধুনীয়া হৈছে বহুত ধুনীয়া বনাইছে এওঁলোকে তো চাওঁ আহক ভিতৰত গৈ পিনে হ'ব হৈ যাব মই বেলেগ একো নকৰোঁ মই ভিডিঅ' বনাম এইটো আমাৰ শেষ পূজা মণ্ডপ ৰঙিয়াৰ তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু সকলোৱে যিমান পাৰে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব তো ধন্যবাদ ইয়াতে দুৰ্গা পূজা ভিডিঅ'টো শেষ কৰিলোঁ।